खुलुमबाय स्टुडिअ दं आं राजिब बसुमतारी। फुंखा बसुमतारी बिथांनि दुखुथिया नखरनो बिटिसि हाग्रा बिफाननिफ्राय 50 लाख अनसुंथाइ होनांगौ। थारैनो नंगौ, बे समाव मिरु दुलाराय बर' फरायसा आफादनिफ्राय मोनसे गिदिरथार दाबि। थांनाय 28 जुलाइ खालाराव जाबायदि आथियाबारि फरेस्ट रेन्जनि सिङाव थानाय फुंखा बसुमतारी बिथांखौ बिटिसि फरेस्ट बिफाननिफ्राय एबा बिटिसि फरेस्टनि सोद्रोमाफोरा फुंखा बसुमतारीखौ इनकाउन्टार खालामदोंमोन आरो बे इनकाउन्टार खालामजानाय फुंखा बसुमतारी बिथांनि दुखुथिया नखरनो बिटिसि हाग्रा बिफाननिफ्राय 50 लाख अनसुंथाइ होनांगौनि गोख्रों दाबि दैखांदों मिरु दुलाराय बर' फरायसा आफादनिफ्राय। दिनैनि समाव मख'नांगोन दि बिटिसि हाग्रा बिफाननि मावफुं सोद्रोमा जेम्स बसुमतारी बिथांनि सायावबो गोबां बाथ्रा फोरमायदों माखासे जोंनि बर' हारिनि दैदेनगिरिफोरा। आरो जेम्स बसुमतारी बिथाङा थाबैनो बिटिसि हाग्रा बिफाननि जा मावफुं सोद्रोमा एबा बे बिबानखौ नागारनो थाखायबो दाबि दैखांबाय थानाय समावनो मिरु दुलाराय बर' फरायसा आफादनिफ्राय गोख्रों दाबि, जेराव बिटिसि हाग्रा बिफाना बेफोरबायदि सोरनिबा जिउ लानायनि जेबो मोन्थाइ गैया, बेफोरबायदि गोबां बाथ्रानि गेजेरजों दाबि दैखांदों दि फुंखा बसुमतारीनो एबा फुंखा बसुमतारी बिथांनि नखरनो बिटिसि हाग्रा बिफाननिफ्राय 50 लाख रां अनसुंथाइ होनांगौ होननानै दाबि दैखांदों। सरलपारा माइनावपुरी गामिनि फुंखा बसुमतारीखौ थांनाय 28 जुलाइ खालाराव जाबायदि आथियाबारि फरेस्ट रेन्जनि सोद्रोमाफोरा जाबायदि इनकाउन्टार खालामदों, बे इनकाउन्टार खालामजानाय दुखुथिया फुंखा बसुमतारी नखरनो 50 लाख थाबैनो अनसुंथाइ होनांगौनि दाबि दैखांदों। दानिया फैदो बिदिब्ला फुंखा बसुमतारी बिथांखौ लानानै बिटिसि हाग्रा बिफाननिफ्राय माबायदि गोख्रों दाबि खालामदों आरो फुंखा बसुमतारीनि दुखुथिया नखरनो माबायदि 50 लाख रां अनसुंथाइ होनायनि दाबि दैखांदों मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि खोरोमदाव औवारी बिथांनिफ्राय जों आबुङै खोनासंना लादोनि। যোৱা যি 28 তাৰিখত হুন্দিয়াত ঘটনাত সৰলপাৰাৰ গাঁৱৰ মাইনাওপুৰী গাঁৱৰ ৰাইমনা নেশ্যনেল পাৰ্কৰ ভিতৰত এজন ল'ৰা ফুংখা বসুমতাৰী বুলি তেওঁক ফৰেষ্ট গাৰ্ডৰ বা ফৰেষ্টৰ যি ডিউটিত তেওঁলোকে তাত যেহেতু গুলিবিদ্ধ হৈ তেওঁ মৃত্যুবৰণ কৰিলে। আৰু আমি যেতিয়া গম পাইছে তেতিয়া সবে ৰাইজেও গম পাইছে আপোনালোকৰ দ্বাৰা। আৰু আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা তাত যেহেতু আমাৰ ডিষ্ট্ৰিক্ট আঞ্চলিক আৰু সকলোৱে আমি যি চালিজাৰি চালোঁ, ইয়াৰ ভিতৰত আমি দেখিবলৈ পালোঁ যে এজন ল'ৰাক বা তাত যেহেতু দুখী হ'লেও এটা গুলি দি বা বন্দুকে দি ডাইৰেক্ট তেওঁক মূৰত যেহেতু আমি গান ইঞ্জুৰি বা বুলেট ইঞ্জুৰি দেখা পাই আমি মৰ্মান্তিক হৈছোঁ। তাৰ কাৰণে আমি আহ্বান জনাইছোঁ এই ঘটনাটো তেনেকা মানুহ মৰালৈকে হ'ব নালাগিছিল। আৰু তেওঁলোকৰ যি এটা প্ৰচেষ্টা আছিল তেওঁলোকে ডিউ প্ৰচেছক ল ফলো কৰি তেওঁলোকে তেওঁক কৰায়ত্ব কৰিব পাৰিলে হয়, কিন্তু আজি এইটো বহুত দুখজনক। ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি আহ্বান জনাওঁ যে বিটিসি চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট এই যি ঘটনা হ'ল তাৰ বিষয়ত বা ইয়াৰ লগত সম্পৰ্ক থকা তেওঁলোকৰ যি এটা নিয়ম আছে বা ইয়াৰ বিষয়ত তেওঁলোকে এটা ইনভেষ্টিগেশ্যন কৰি নিজাববীয়াকে তেওঁলোকে এইটো এটা ৰিপ্লাই দিব লাগিব। তেওঁলোকৰ যাতে যি জাষ্টিছৰ ক্ষেত্ৰত মানুহ কেনেকা মাৰা হ'ল এইটো তেওঁলোকে জাষ্টিছত আনিব লাগিব আৰু তদন্ত কৰিব লাগিব। ইয়াৰ লগত যি ভিকটিম ফুংখা বসুমতাৰীৰ পৰিবাৰৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা কম্পেনচেশ্যন আমি দাবী জনাওঁ। আমি 50 লাখ কম্পেনচেশ্যন বড়োলেণ্ড চৰকাৰে ফৰেষ্টৰ পৰা দিব লাগে বুলি আমি আহ্বান জনাইছোঁ আজি। আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি আহ্বান জনাওঁ যে বড়োলেণ্ড চৰকাৰে যাতে তেওঁলোকে যি এটা পৰিস্থিতিত আজি এনেকা যদি আমাৰ অঞ্চলত মানুহ মৰি থাকে বা পুলিচৰ হাতত নহওক বা ফৰেষ্ট গাৰ্ডৰ হাতত হওক, য'ত য'ত যেনেকা এটা সিচুৱেশ্যন মানুহবিলাকক এটা সন্ত্ৰাস সৃষ্টি হয়, ইয়াৰ কাৰণে আপোনালোকে যাতে বড়োলেণ্ড চৰকাৰে নহ'লে আপোনালোকৰ এটা এতিয়াৰ যি পৰিস্থিতি 2 দিনত 2জন মানুহ মৰা আপোনালোকে সকলোৱে দেখিছে, আমিও গম পাইছোঁ। তো ইয়াৰ কাৰণে সেইটো বেলেগ বেলেগ যাতে ইনভেষ্টিগেশ্যন কৰি ফৰেষ্টৰ ক্ষেত্ৰত বড়োলেণ্ডৰ এইটো দায়িত্ব আছে আৰু আপোনালোকে ফৰেষ্ট সুৰক্ষা কৰাটোৰ আপোনালোকৰ দায়িত্ব। আমি আৰু ৰাইজকো আহ্বান জনাওঁ যে হয় সকলো ৰাইজে আজি জাগৃত হ'ব লাগে, এৱেৰনেছ হ'ব লাগে যে ৰাইমনা এটা নেশ্যনেল পাৰ্ক য'ত আমাৰ
য'ত সৰলপাঙা বা সৰবাং বা চেৰমাঙা নদীটো পাৰ কৰিলে মানে সেইটো সৰল যিটো ৰাইমনা নেশ্যনেল পাৰ্কৰ জুৰিষ্টিকশ্যনত আহি যায় ইয়াৰ ভিতৰত কিন্তু আনপিনেদি যি সৰলপাৰা অঞ্চল বা এইখিনি এৰিয়াত আমাৰ তাত চিকনা জহলাও নেশ্যনেল পাৰ্ক স্থিত হৈ আছে তো ইয়াৰ কাৰণে সকলোৱে ৰক্ষণাবেক্ষণ কৰাৰ ক্ষেত্ৰত সকলোৱে এৱাৰনেছটো ফৰেষ্ট ডিপাৰ্টমেণ্টে বহুতো মানে তেওঁলোকৰ ৰল আছে তো ইয়াৰ ক্ষেত্ৰত তেওঁলোকে সেইটো যাতে নজৰ ৰাখি অনাগত দিনত এনেকা যাতে নহওক আৰু আমি সেইটো আহ্বান জনাইছোঁ